জুবিনদাৰ কিতাপ আছে নেকি হে গানৰ কিতাপ আছে কিমান দেখাওকচোন কিমান দাম পঁচপন্ন টকা বেলেগ আৰু কিবা আছে নেকি গানৰে আছে চাওঁ দেখুৱাকচোন এখনৰ কিমান দাম এইবিলাক 30 টকা 30 টকা ভাল লগা কিতাপ পোৱাই নাই দেখোন উপন্যাস বা কবিতা আছে ভাল লাগে এতিয়া বুলি ভাল লাগিল বেলেগ কবিতাৰ কি আছে বুজি পোৱা নাই জনপ্ৰিয় গান ইমানখিনি বিশিষ্ট জ্ঞানী গুণী ব্যক্তিৰ সন্মুখত কথা বিশেষ হোৱাৰ চেষ্টা নকৰোঁ মই ধন্যবাদ দিছোঁ ইয়াত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে গ্ৰন্থৰ লগত জড়িত এখন উৎসৱ কিমান দাম নিমন্ত্ৰণ জনোৱাৰ বাবে মোৰ ৰাজনীতি আহমেদ সন্তানৰ লগত জড়িত লিখিব নালাগিলে 110 টকা 100 টকা এখন 60 টকা এখন 50 টকা 110 টকা 100 টকা 100 টকা দিলে মোৰ তাতে ইমান টকা নাই নহয় 50 টকা দিলে আপোনাৰ দুখনত হ'ব দিয়ক কাৰণ মই গৰীব ল'ৰা এখন কিতাপ নিয়াৰ ইচ্ছা কৰি আছিলোঁ হ'ব দিয়ক আখানত 30 টকা দিয়ক হ'ব দিয়ক নহয় আৰু মই গৰীব ঘৰৰ ল'ৰা ইচ্ছা কৰিছোঁ ইচ্ছা আছিল কিন্তু আপুনিতো দামটো দিব বহুত ক'লে আৰু কমত নিদিয়েই বোলে 10 টকা কমালে কি হ'ব মইতো ইমান দামে ইমানে পইচা আনিছোঁ তাতকৈ বেছি পইচা আহিলেতো কথাই নাছিল হ'ব দিয়ক 30 টকা দিয়ক আৰু 10 টকা 40 টকা কৰি কিমান কৈছিল এখন 60 টকা 50 টকা হ'লে দিব পাৰিব তাৰমানে 50 টকাও নাইছে মোৰ লগত মাত্ৰ 30 টকা আছে আচলতে এটা আপোনালোকৰ লগত অলপ ধেমালি কৰিলোঁ মোৰ এটা ইউটিউব চেনেল আছে গগন কলিতা আছামিজ বুলি এইফালে একবাৰ হাই কৰি দিয়ক বেয়া নাপায় এবাৰ হাই কৰি দিয়ক আচলতে বেয়া চেয়া নাপাব মই ধেমালি কৰিছোঁ প্ৰেংক আছিলে গগন কলিতা আছামিজ ইউটিউব চেনেলটো এবাৰ হাই কৰি দিয়ক আৰু বৰ্তমান সকলোৱে জানে আমাৰ ইয়াতে গ্ৰন্থমেলা চলি আছে সন্ধানৰ উদ্যোগত আৰু বৰভাগ মহাবিদ্যালয় আৰু আৰ্য বিজ্ঞান কেন্দ্ৰৰ সহযোগত গোটেইখিনি গ্ৰন্থমেলা চলি আছে আপোনালোকে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আহিব ইয়াতে পৰিৱেশটো উপভোগ কৰিব আৰু দাদাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভাল লাগিলে ভিডিঅ'বোৰ